নমস্কাৰ, উৎপল শইকীয়া। মই আকৌ আহিলোঁ। মানে আমাৰ অসমৰ মানুহবিলাক হৈছে কি বাৰু ইয়াত? অকল অসমৰ। এতিয়া কালি মই বাতৰি 3টা চেনেলত মই বাতৰি দেখিলোঁ। এইফালে মই দেখুৱাই দিছোঁ, এয়া চাওক। তো আৰু এতিয়া এয়া চাওক। মানে মই 3টা চেনেলত বাতৰি দেখিলোঁ কালি, অকল অসমৰে মানুহ মৰিছে। পশ্চিমবংগত মৰিছে, তামিলনাডুত মৰিছে, বেংগলোৰ। নট অনলি বেংগলোৰ, পশ্চিমবংগ, তামিলনাডু, বেংগলোৰ, মানে ক'ৰবাত নহয় ক'ৰবাত মানে মৰিছে অকল অসমৰ মানুহ। বেছিভাগ মই পাই আছোঁ যে অকল অসমৰ মানুহ। প্ৰকৃততে হৈছে কি আমাৰ অসমৰ মানুহবিলাকৰ লগত? মই বুজি পোৱা নাই একচুৱেলি। এইটো এটা মাৰ্ডাৰ, প্ৰি প্লেন মাৰ্ডাৰে হয়নে, নে সিহঁতি একচুৱেলি নেচাৰেলি মৰা বুলিয়ে বাতৰিত পাইছোঁ, বা আশে পাশে যিবিলাক গম পাইছোঁ সেইবিলাকো নেচাৰেলি মৰা বুলিয়ে গম পাইছোঁ। একচুৱেলি বুজি পোৱা নাই। অকল অসমৰ মানুহ, অকল অসমৰ মানুহ। আপোনালোকে অলপ সজাগ হওক। ময়ো বাহিৰত আছোঁ, কাৰণ ময়ো আহিছোঁ পইচা ঘটিবৰ কাৰণে আহিছোঁ, বা আপোনালোকেও আহে। ধৰি লওক, যিকোনো মানুহ আহে ইয়াত পইচা ঘটিবৰ কাৰণে আহে, কিন্তু পইচাটোৱে মেইন ইম্পৰ্টেণ্ট নহয়। আমাৰ জানটো ইম্পৰ্টেণ্ট হয়। বাকী আমাৰ কাৰণে যিবিলাকে আশা কৰি আছে, মা দেউতা, সকলোবিলাক সিহঁতৰ কাৰণে আমি চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া প্ৰকৃততে কথাটো হৈছে কি, অসমৰ মানুহবিলাকে ইয়াত আহি কেলৈ মৰিবলগীয়া হৈছে? মই সেইটো কথা বুজি পোৱা নাই। মানে একদম ডিপ্ৰেশ্যন হৈ গৈছোঁ মই। মানে এইটো কথা বুজি পোৱা নাই। চিফ অসমৰ মানুহ, অকল অসমৰ মানুহ ইয়াত আহি মৰিছে, বাহিৰত আহি। কি হৈছে মানে প্ৰকৃততে? এতিয়া বেংগলোৰতে বহুত ঘটনা হৈ গ'ল। এতিয়া বহুতখিনি মানুহ মৰি গ'ল, অকল অসমৰ। এইফালে ইয়াতো এজন শিৱসাগৰৰ মানুহ এজন, তো মই বাতৰিত পালোঁ, অকল অসমৰ মানুহে মৰি আছে। কি হৈছে মই বুজি পোৱা নাই। আপোনালোকে অকণমান সজাগ হওক, আপোনাৰ ল'ৰা ছোৱালীক অকণমান বুজাওক। মই আগৰ ভিডিঅ'টো কৈছোঁ যে আপুনি যেনেকৈ পাৰিলেও 2বাৰ ফোন কৰক, কাৰণ চিটুৱেশ্যন বহুত বেয়া হৈ গৈছে। মই একো বুজি পোৱা নাই একচুৱেলি কি হৈছে। চিটুৱেশ্যনটো খালি বহুত বেয়া হৈ গৈছে। আমি এনেকৈ যদি আমাৰ মানুহবিলাক এনেকৈ হেৰুৱাই থাকিবলগীয়া হয়, কি হ'ব? আৰু বিশেষকৈ মোৰ অসম চৰকাৰলৈ এটা অনুৰোধ। এতিয়া বহুত বাৰু অসমত ফেক্টৰী হৈ গৈছে। আমাৰ অসমতো ইমান কৰিব নোৱাৰা বুলি একো কথা নাই। তাৰমানে কিবা এটা কৰোঁ বুলিলে পাৰে অসম চৰকাৰে। আমি বাহিৰলৈ আহিবলগীয়া কিয় হৈছে? আমি কি কাৰণে বাহিৰলৈ আহিবলগীয়া হৈছে? 2 টকা ঘটিবৰ কাৰণে, যিটো নেকি আমি অসমত সেই 2 টকাটো ঘটিবলৈ অকণমান অসুবিধা হয়। সেই 2 টকা ঘটিবলৈ আমি অসমত ইমান সহজে নোৱাৰোঁ। তাৰমানে সেইকাৰণে আমি বাহিৰত আহি পইচা ঘটিবলগীয়া হৈছে। তো অসম চৰকাৰে কিবা এটা, অসম চৰকাৰে আমাক নালাগে পইচা দিব, অসম চৰকাৰে আমাক আহি পইচা দিব নালাগে, ঘৰত কিবা কৰিব নালাগে, কিবা এটা আমাক অন্ততঃ তাত কাম কৰি খাব পৰাকৈ অকণমান এটা সুবিধা কৰি দিব পাৰে। কাৰণ এইটো নহয় যে অসম চৰকাৰ বুলি কৈ থকাৰ কাৰণে অকণমান বাৰু হেৰি হৈছে যদি নাজানো, কিন্তু সেইখন অন্ততঃ কৰি দিব পাৰে। বাহিৰত বহুত ষ্টেটত এনেকুৱা হৈ আছে, অসম চৰকাৰে বহুতখিনি ফেচিলিটি দি আছে ন। তো আমাৰ সেয়াততো সেইখিনি ফেচিলিটি নাই বাৰু, নোৱাৰিবও পাৰে, সেইটো মই নাজানো বাৰু ভালকৈ। তো কিবা এটা আমি তাত কৰি খাব পৰাকৈ কিবা এটা কৰি দিব পাৰে। 10 টোমত কিবা এটা কৰিব পাৰে। আমি তাতে কিবা এটা কাম কৰিব পৰাকৈ কিবা এটা কৰি দিব পাৰে। আমি ইয়ালৈ বাহিৰলৈ আহিবলগীয়া নহয় একচুৱেলি। বহুত মানুহ হেৰাই গৈছে, বহুত মানুহ মৰি গৈছে। বুজি পোৱা নাই। অকল অসমৰ, নট অনলি বেংগলোৰ, পশ্চিমবংগ, চেন্নাই, বহুত জেগাত মৰি গৈছে অকল অসমৰ মানুহ। বুজি পোৱা নাই। ইয়াত বহুত ৰাজ্যৰ মানুহ আছে, বহুত জেগাৰ মানুহ আছে, বিহাৰৰ মানুহ আছে, অসমৰ মানুহ আছে, য'ৰ ত'ৰ মানুহ আছে, কিন্তু বেছিভাগ নিউজত আহি আছে অকল অসমৰ মানুহ। অকল অসমৰ মানুহে ডেথ হৈছে। মানে বুজি পোৱা নাই কি হৈ গৈছে। আৰু তোমালোককো কৈছোঁ, যিসকলে বেংগলোৰত আছে অলপ সাৱধানে থাকিবা। চৰি, বেংগলোৰত নহয়, বাহিৰৰ দেশত, বাহিৰত মানে কেৰেলাত হওক, চেন্নাইত হওক, বেংগলোৰত হওক, য'তেই আছে অকণমান সাৱধানে থাকিবা। নিজকে অকণমান শৰীৰটো চাবা, আৰু তোমালোকে সাৱধানে থাকিবা। কাৰণ আমি যেতিয়া কমাবৰ কাৰণে আহিছোঁ, 2 টকা ঘটিবৰ কাৰণে আহিছোঁ, নিশ্চয় আমাৰ কাৰণে কোনোবা আশা কৰি ৰৈ আছে ঘৰত, মা দেউতা কোনোবা। তো সেইকাৰণে অকণমান সাৱধানে চলিবা। বহুত চিটুৱেশ্যন বেয়া হৈ গৈছে। কি হৈছে ক'ব পৰা নাই। মই এইটো ক'বলৈ যোৱা নাই কোনোবাই মাৰ্ডাৰ কৰি দিছে, কিবা কৰি দিছে যে তোমালোকে বাহিৰলৈ নাযাবা। অলপ সাৱধানে চলিবা। মানে কি হৈছে মানে
বুজি পাব পৰা নাই মানে মানুহবিলাক বহুত মৰি গৈছে অকল অসমৰ মানুহে মৰি গৈছে সিদিনাখনো মই আগৰ ভিডিঅ'ত ক'বলৈ পাহৰি গ'লোঁ বাৰু একচুৱেলি বহুত টেনশ্যন সিদিনাখনো মই এয়াৰপৰ্টত বেক গেটত মানে ডেড বডি সেইফালে ভৰাইতো তো তাতে মোক সোমাবলৈ নিদিয়ে এম্বুলেঞ্চটো সোমাই গ'ল মই বাহিৰতে ৰখি আছিলোঁ তাতে চিকিউৰিটি এজনে কৈছে কলকাতাৰ হয় ডেইলিটো 10-12টা ডেড বডি আহিয়ে থাকে বুলি কৈছে অসম আৰু কলকাতাৰ বেছি আহে বুলি কৈছে কিন্তু অসমৰে 10-12টা ডেইলি আহে বুলি কৈছে ডেড বডি মানে ডেইলি ডেড বডি আহেই আৰু অসমৰে বেছিভাগ বুলি কৈছে শুনি বহুত কিবাখন লাগি গ'ল কি হৈছে মানে অকল অসমৰ মানুহবিলাক অকল অসমৰ মানুহ আৰু আমিতো টকা ঘটিবলৈতো আহিবই লাগিব আমাৰতো চাকৰি তাকৰি নাই ডাঙৰ এটা বিজনেছ নাই বিজনেছ কৰিবলৈ এসোপামান টকা নাই তো আমিতো বাহিৰত আহিবই লাগিব তো কি হৈছে মানে ধৰিব পৰা নাই মানে কি হৈছে প্ৰকৃততে কি হৈছে একো ধৰিব পৰা নাই অকল আমাৰ অসমৰ মানুহবিলাকে আহি ইয়াত মৰিবলগীয়া হৈছে টকা ঘটিবলৈ আহি কালি পৰহি এটা বাতৰি পালোঁ বাতৰি নহয় মই এইটো মোৰ এজনে ক'লে যে সি বিয়া পাতি থৈ আহিছিলে 1 মাহ হৈছিলেহে 1 মাহ হৈছিলে আহি পিনে ইয়াত মৰি থাকিলেহি বহুত দুখৰ কথা মানে কি ক'ম আৰু একো ভাবি পোৱা নাই আপোনালোকে বা তোমালোকে সকলোৱে সাৱধানে থাকিবা কাৰণ আমি সকলোৱে ইয়াত পইচা ঘটিবলৈ আহিছোঁ সকলোৱে নিজৰ সেইটো চাবা আৰু কাৰণ ঘৰত আমাৰ কাৰণে বহুত আশাৰে ৰৈ আছে আমি 2 টকা পঠিয়াম 2 টকা পঠিয়ালে ঘৰখন চলিব একো ভাষা বুজিব পৰা নাই মই কি হৈ গৈছে